इउपिपिएल सरकारखौ जोङो मोजां मोननानै गोबां खामानि मावनायखौ नुनानै जोङो फैनाय जादों प्रमद सारजों। बेखौ सापर्ट खालामनो थाखायनो जों दिनै फैनाय जादों इउथनि सेंग्राफोर। बबे दोलोआव दङ नोंथांमोन? जोङो बिपिएफआवमोन। जों बिपिएफखौ गाज्रि मोननानै फैयाखै, नाथाय खामानि दा रानिं मोजां मावनायखौ नुनानै जों फैनाय जादों इउपिपिएलखौ सापर्ट खालामनो। थांनाय समाव माबायदि मावदोंमोन? बिपिएफआ सिगां समावथ' माखासे थालांदों, बेखौ जों नुदों। माखासेया जायाखै दाबो साक्सेस, बेनि थाखायनो जों फैनाय जादों। हिसाबै बबे जिल्लानि ना मिरुआव खामानि मावदों? आङो दा प्राइमारियाव खामानि मावोमोन, इउथनि अर्गानाइजिं सेक्रेटारिमोन आङो बिपिएफनि। मा प्राइमारि? सान्थिपुर प्राइमारि। साबेसे नोंथांमोननि बेवहाय जयनिं जादों? जोंनियाव दा ग्रुपआव जों 10 जन दङ। दा बे जिहेतु इउपिपिएल दोलोआव नोंथांमोना जों जगदान जाबाय, इउपिपिएल दोलोआव थानानै माबायदि खामानि मावलांनो होननानै आसा खालामो? इउपिपिएलआव थानानै जोङो सारखौ मदद होनानै जोङो बयजोंबो लोगोसे ज' खामानि मावलांफानो थाखाय जों ओंखारबोनाय जादों। কি ক'ম আৰু মানে মই প্ৰাইমাৰী প্ৰেচিডেণ্ট আছিলোঁ। বিপিএফৰ? হয়, মানে 1 মাহ আগতে ৰিজাইন দিছিলোঁ। মানে আচলতে আমাৰ ডেপুটি ছাৰ মানুহজন বিয়া নহয়, খাম্বা ছাৰ। কিন্তু এই যে কিছুমান ৱাৰ্কাৰবিলাকৰ ব্যৱহাৰ দেখি ভাল পোৱা নাই মই। সেইকাৰণে মই মানে কিবা বিপিএফ দলটো পৰিত্যাগ কৰি বিপিএলত জইন কৰিছোঁ। মই দেওশ্ৰী, হয়, দেওশ্ৰী প্ৰাইমাৰী। মই ফাউণ্ডাৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট আছিলোঁ, মাজতে বাদ দিছিলোঁ আৰু এইবাৰ আৰু হৈছোঁ, 2বাৰ হৈছোঁ আৰু মুঠতে। বিপিএফ দলৰ কাৰোবাৰ বিয়া পাইছে নেকি? বেমাৰ মানে কিছুমান ৱাৰ্কাৰবিলাক, এতিয়া নামবিলাক নকম, বেয়া লাগে, শুনিলে বেয়া পাব ন। গতিকে কিছুমান ৱাৰ্কাৰৰ ব্যৱহাৰ মই ভাল পোৱা নাই। কেনেকুৱা কাম কৰি যাব বুলি ভাবে? কাম মানে যিকোনো কাম মানে ভালদৰে কৰিব লাগে। পাৰ্টি ৱাৰ্কাৰ হৈ বিশ্বাসনী কাম কৰিব লাগে। পাৰ্টি মানে আমাৰ কাম হৈছে পাৰ্টিক জিকোৱা, ৰাইজক মানে আপন কৰা, ৰাইজক প্ৰতিশ্ৰুতি দি পালন কৰিব লাগে। এইবিলাক কথা মানে কিছুমান হোৱা নাই আৰু কি। মই যিখিনি প্ৰতিশ্ৰুতি দি ৰাইজক ভোট দিব কৈছিলোঁ, এইখিনি হোৱা নাই। কিমান বছৰ আছিলে বিপিএফৰ? মইতো প্ৰায় মাজতে 3 বছৰে বাদ দিছোঁ, বাকী 15 বছৰে আছোঁ মই। হয়। আজি আপুনি ইউপিপিএলত আহিলে, আপোনাৰ আৰু পিছত কোনোবা আহিব লগা আছে নেকি আপোনাৰ আইডিয়া? মোৰ আইডিয়াত এতিয়া মোৰ কথা শুনিলে মোৰ পিছত আহিব বহুত, নিশ্চয় আহিব, কাৰণ মোৰ লগত মানুহ আছে। মানুহ নহ'লেতো মই প্ৰেচিডেণ্ট হোৱা নাই। আপোনাৰ এৰিয়াৰ বৰ্তমান বিপিএফৰ চিটুৱেশ্যনটো কেনেকুৱা আছে? চিটুৱেশ্যনটো মানে ওই আলং জালং, ভালো নহয়, বেয়া নহয়, এনেকুৱা। আপোনাৰ খবৰ নলয় বিপিএফৰ আগত? নাই, খবৰটো অলপ এৰিবই নোখোজে সিহঁতে। ক'ত এৰিব নোখোজে, কিন্তু মই স্বেচ্ছাই এৰিছোঁ। মই কিছুমান কথাত বেয়া পাইছোঁ, সেইকাৰণে এৰিছোঁ। কেইজন আছে আপোনাৰ? এতিয়া এইটোতো হিচাপ কেনেকৈ ক'ম মই এতিয়া? মোৰ পইচা পিছে আহিব মোৰ কথা শুনিলে। আজি যে মই ইয়াত জইন কৰিছোঁ ইউপিপিএলত, এইটো কথা শুনিলে বহুত আহিব, কিন্তু ইমান বুলি সঠিক ক'ব নোৱাৰোঁ আৰু, কেনেকৈ ক'ম। ঠিক আছে।